নমস্কাৰ, ওয়েলকাম টু মাই ইউটিউব চেনেল। সো গাইছ, আজি বিশ্বকৰ্মা পূজা অকণমান দেখাৰ চেষ্টা কৰি যিমানটো পাৰে। সো গাইছ, পূজা বুলি অকণমান ওলাইছোঁ। সো গাইছ, গৈ আছোঁ মই সিফালে। তো ৰাস্তাত কি হয় আপোনালোকে দেখাব চেষ্টা কৰিম আৰু ভিডিঅ' শেষলৈ চাই থাকক। আৰু যদি ছাবস্ক্ৰাইব কৰা যায় চেনেল ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। বলক আগলৈ চাই থাকক এতিয়া। তো গাইছ, এয়া হৈছে জীৱনভোগৰ শেষত মিলন নগৰ। এই ৰাস্তাটো ওলাই গৈ আছোঁ লাইব্ৰেৰী পাৰে। চ' আগলৈ গৈ থাকোঁ আৰু যিমানটো দেখাব পাৰে দেখাব চেষ্টা কৰিম। বলক আগলৈ গৈ থাকক। পাৰ কৰিলোঁ, এতিয়া আৰু আগলৈ যাব লাগে কিমান দূৰ। তো গাইছ, বেলেগ নাই। আহি পালোঁ অভাৰব্ৰিজৰ তলত বজাৰ, মানে ইয়াৰ পৰা আগলৈ যাব লাগিব। আমাৰ বজাৰখন দেখাই দিছোঁ অভাৰব্ৰিজৰ তলত। কি বজাৰ জানো, নামটো নাজানো। আছে বে ইয়াত লেতেৰা খাই লাহে লাহেকৈ, তেনেহ'লে ব্ৰিটিছ চব উঠি যাব। লাহে লাহে যাব লাগিব, মানে তেনেহ'লে পূৰা বগা চোলা ন বেষ্ট হৈ যাওঁ নাকি। আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি দিব। ইয়াৰ আপোনালোকৰ বহুত চাপৰ্ট লাগে এতিয়া। বলক, পাই গ'লোঁ উত্তম মামাৰ ঘৰ। এয়া হৈছে আমাৰ উত্তম মামাৰ ঘৰ। গাইছ, ৰাস্তা বহুত বেয়া। ইয়াতে আছে আমাৰ সঞ্জীৱ পাহাৰ। তো আহি পালোঁ এতিয়া। বলক আমি আগলৈ যাওঁ। সঞ্জীৱ পাহাৰ গ'লে সঞ্জীৱ পাহাৰ ৰুমটো চাই আহোঁ আগলৈ। ভাই কি কৰি আছে চাওঁ। এই ভাই ক'ত? তো গাইছ, আমাৰ বাৰ কিছে তো কি বনাই আছে বে আমাৰ সঞ্জীৱ ভাই, কি খবৰ? ভাল আছে কি চব্জি? মজা, মই খাব পাম যি চব্জি হ'লে মই খাব পাম। তো গাইছ, আহি পালোঁ। তো ইয়াৰ স্পেচিয়েলি ৰুমত পাংখা ক'ত বে গাইছ, পাংখা আৰু বলক। এই কাৰেণ্ট নাই চোন। চুইচ চুইচ দি দে ভাই, গৰম লাগিছে ন। কি বস্তু লগাব লাগিব? চুইচ বক্স। তো গাইছ, মানে আমাৰ সঞ্জীৱৰ চুইচ বক্সটো আটাক মানে ডেঞ্জাৰ বুলি ক'ব লাগিব। তো কেনেকৈ লগাই জানো নাজানো। আহি পালোঁ, ওপৰৰ পৰা ভিউ দেখাইছিলোঁ। পাছত পৰি পালে আপোনালোকক এবাৰ যে আমাৰ সঞ্জীৱৰ ৰুমটো এইটো ৰুমৰ পৰা বেলকনিৰ পৰা পূৰা মানে বিন্দাছকৈ ধুনীয়া হয়। তাৰ মানে গধূলি ৰাতিপুৱা মৰ্ণিঙৰ পৰা চাব পাৰে। আৰু এইখিনি আছে ট্ৰেইন যোৱা ৰাস্তা, এইখিনি কাষৰ ৰাস্তা। চৰি, পাচুপতি নহয়, এইটো জেগাৰ নাম পাতানপতি বুলি কয়। চ' গাইছ, ট্ৰেইন আহি আছে। কিমান দূৰ টকা পাইছে আৱাজটো শুনি আছোঁ, কিন্তু এতিয়ালৈকে আহি পোৱা নাই। চ' মানে বেলকনিৰ পৰা চাবলৈ তাৰ ভিউ মজা। চ' গাইছ, এয়া আম গছ, মন গ'লে ইয়াৰ পৰা গৈ পিনে আমো খাব পাৰিব। চ' গাইছ, ইয়াত আছোঁ একদম পূৰা, কিন্তু গৰম বেছি হৈছে। চ' গাইছ, এতিয়া ভাড়াকৈ দিয়া আছে। তো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। লাম্বা বহুত আছে বে। তো গাইছ, দীঘল বেছি চাওক এবাৰ, বহুত দীঘল। ওলাই আহিলে এতিয়া কলিয়ামাৰী পালোঁ। এতিয়া টনাচাৰি যাম, তাৰপিছত ডিগ্ৰী যাম। তো গাইছ, আগলৈ চাই থাকক, আপোনালোকে দেখাব চেষ্টা কৰিম। এয়া আছে কলিয়ামাৰীৰ ৰাতিৰ ভিউ। এবাৰ চাওক কেনেকৈ লাগিছে, আপোনালোকে এবাৰ কমেণ্ট কৰি দিব। কি পালোঁ আমি টানা চাৰিআলি। এতিয়া যাম বৰুৱা চাৰৰ আছে। বৰুৱা চাৰৰ যিহেতু লগ পাওঁ, তই মোক ভাই ভালকৈ লৈ যাবি। তো ৰাস্তাটো ক্ৰছ কৰি আছোঁ। তাৰপিছত কৈছে পিছফালৰ দুটা ফলক দেখাই দি আছোঁ। এয়া হৈছে বজাৰৰ ফালে যোৱা হৈছে, এয়া ফুলবাগান, এয়া হৈছে সোণাৰী কলেজ। আৰু পিছফালে যোনটো ভিউ আছে এয়া হৈছে মিলন নগৰ। তো গাইছ, এতিয়া আমি সুধা ফুলবাগান ফালে যাম, মানে ৰাতি হ'লেও যাম আৰু কেনেকুৱা হয় ন, আপোনালোকক ৰাতি হ'লেও দেখাব চেষ্টা কৰি। চ' এন্ধাৰ হৈ গ'ল আৰু ইমানটো ক'ব নোৱাৰোঁ। এই আমাৰ আহি গ'ল বৰুৱা ছাৰ, কি খবৰ? টকাই দুচা পূৰা ষ্টাইলত আহিছে কালি। মই একদম পূৰা নুকিয়া হৈ আহিছোঁ। পূৰা একদম পূৰা আহিছে, একদম মোৰ কৈছে পাব নাছিলে এনেকুৱা যাম বুলি, হঠাতে ওলাই আহিলোঁ। গাইছ, এয়া স্পৰ্টৰ দোকান। চ' জোতা কিনিলে কিনিব পৰা যায়। ত' বিশ্বকৰ্মা পূজা কেনেকুৱা গ'ল ভাই? ক। মজা গৈছে, মজা।
মজা খবৰ এতিয়া বলক আগলৈ গৈ থাকোঁ মানে যিমানটো দেখাব চেষ্টা কৰি দেখাব ৰাতি হৈ গ'ল এবাৰ চাওঁ ৰাতি হৈছে পূজা পালোঁ ফুল বাগানৰ পৰা বেছি দূৰ নাই যাব লাগিব ৰাতি হৈ গ'ল ৰাতিটো দেখাব চেষ্টা কৰি এয়া আছে আমি ফুল বাগান এয়া ফুল বাগান ভিউ চাওক ধুনীয়া লাগিছে ত' গাইজ আশা কৰোঁ আপোনালোকে চাই ভাল লাগিব লাগে আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব ত' গাইজ আহি পালোঁ DTP ত' DTP পোৱা নাই ত' DTP পালে গৈ আছোঁ এখন হৈছে পুৰণি কোট এখন হৈছে পুৰণি কোট আৰু ইয়াৰ পৰা অকণমান যাব লাগিব পালে DTP আহি পালোঁ DTP এয়া হৈছে মেইন DTP ৰাতি হৈছে কালি একো দেখি পোৱা নাই চ' আপোনালোকক তথাপিও দেখাব চেষ্টা কৰিম চানা বাটা পুৰা চানা বাটা হৈছে মেইন DTP কালি আপোনালোকে দেখি পাইছেনে পোৱা নাই নাজানো যেতিয়া আন্ধাৰ হৈ গ'ল নতলেও দেখাব চেষ্টা কৰিম অলপ পিছফালে চাওক নদী পালে কিন্তু আন্ধাৰ একো দেখা নাই সঞ্জীৱ ভাই কিয় লেগা সঞ্জীৱ ভাই কুচকিলা পুৰা ফৰ্মেল হিৰো পুৰা হিৰো চাওক আৰু লগতে এয়া আমাৰ ধুনীয়া ল'ৰাৰে এবাৰ চাক চেহেৰা লাইক খাব हमको तो हमें खाना पड़ेगा संजीव भाई आबार कुरकुरी खुवाই ললে একো নহয় অকণমান জোৰছে ভুগিব লাগে ন কুৰকুৰি কাম তথাপি আগলৈ গৈ থাকোঁ ৰাতি ভিউ কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় চোৱা নাই চাগে এয়া চাওক মোৰ চেনেলত নতুন ভিউ আন্ধাৰে মোজাৰে যাই মানে বহুত ভাল লাগিছে আৰু ঠাণ্ডা বতৰ দিছে পুৰা আগলৈ গৈ আছোঁ তো গৈ থাকোঁ আগলৈ নেকি আচ্ছা ব'লক আগলৈ ভালো লাগিছে ঠাণ্ডা মানে ৰাতি হৈছে নে একো দেখা নাই তো ভাবিছোঁ আৰু আগলৈ যাওঁতে বহুত গৈ মজা লাগিছে আৰু ঠাণ্ডা বতৰ দিছে তো ৰাতি হৈছে তো এইটো অকণমান দিগদাৰ হৈছে তো আগলৈ এবাৰ চাওক আগলৈকে একো দেখো নাপায় তথাপিও দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে পিছফালে দেখিব পাৰে মিউনিচিপালিটি অফিচ মানে ৰাতি কেনেকৈ লাগিছে আমাৰ ৰাতি ডিব্ৰুগড় টাউনখন ভিউ কাৰণে এবাৰ চাওক এয়া হৈছে দেখিছে আপোনালোকে ডিব্ৰুগড় টাউন মানে ৰাতিৰ ভিউ এবাৰ চাওক ধুনীয়াকৈ নদীৰ কিনাৰৰ হয় নে কাৰণে পূৰা ঠাণ্ডা লাগিছে চ' আপোনালোকে ৰাতি এবাৰ আহি পিনি এবাৰ মজাটো লৈ ল'ব তো সেই গৈ আছোঁ আগৰ তো ভাইকেইটা পিছফালে কেনেকুৱা লাগিছে ৰাতি ৰাতি আহে ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা ফিলিং হৈছে সেনেকৈ আগলৈ গৈ থাকোঁ আৰু দেখাব চেষ্টা কৰিম মানে আগলৈ ভিউ কেনেকৈ আহে এম জি পালে নাযাওঁ আৰু আগলৈ গৈ থাকোঁ সেইখিনি ঠাণ্ডা লাগিছে আহি মজা লাগিছে মানুহ আছে এইখিনি বহুত চ' ঘূৰি গৈ আছোঁগৈ এতিয়া যাওঁগৈ আৰু যিহেতু 6টা বাজি গ'ল আৰু মানে অহা ৰাতি হৈ গ'ল তো মই পামগৈ আৰু ভাই কেচেৰি ক'ৰবাত কাবি নেকি আৰু কেচেৰি গাঁও তলত বনোৱা হয় সেইটো তলৰ পালে তো গাইজ চাওক এবাৰ মানে দিনত হ'লে মজাকৈ দেখি পালেহেঁতেন চ' ৰাতি হৈ গ'ল কাৰণে সিমান দেখি পোৱা নাই তো গাইজ সিফালে তথাপি বনাই থৈ দিছে আৰু সিফালে তো এনেকৈ আমি গৈ আছোঁগৈ এতিয়া ৰুমত ব'লক মজা আছে DTP মজা ৰাতিলৈ একদম মজা লাগিলে চ' গাইজ ওলালোঁ DTP ফটো চটো মাৰি এতিয়া যাওঁগৈ বাই DTP চ' গাইজ ধুনীয়াকৈ এয়া হৈছে আইচক্ৰীম দোকান গৰমত পূৰা খাব মজা ভাল লাগিব আৰু এই শ্বৰ্ট ওলাইলে মানে বহুত ঠাণ্ডা বতাহ আহে আৰু ফটো চটো মাৰিলে এতিয়া আমি গৈ আছোঁগৈ বাই DTP আকৌ লগ পাম নেক্সট এটা ব্লগত তো গাইজ খিচিৰি খাই পিনে আহিব টানা চাৰিআলি পাৰে এতিয়া আমাৰ এতিয়া সোমাই যাবগৈ আৰু ভালকৈ ভাই আকৌ লগ পাম যায় তো খিচিৰি খাই মজা লাগিলে ন লগ পাই আছোঁ অতি সোনকালে ভাই তো গাইজ এয়া হৈছে টানা চাৰিআলিৰ ভিউ এবাৰ চাওক এতিয়া আমি যাওঁগৈ আৰু সঞ্জীৱ ভাই আমি দুজন বলক তাই ক'ৰ পৰা যাম চ' খিচিৰি খাই মজা লাগিলে বলক ৰুমলৈ যাওঁগৈ আৰু এতিয়া
পিছফালৰ ভিউ চাওক এবাৰ ধুনীয়া লাগিছে একদম জাখাচ ৰাতি DTV যোৱা মজাই বেলেগ ন হয় ন মজা কেনেকা পালে ইয়াত ফটো মাৰিলেও ভাল ক'ত ফটো মাৰিবি ইয়াত তো গাইছ সেইখিনিতে অকণমান মানে ফটো দুটা শ্বুট তো গাইছ কালি মানে ৰুমত আহোঁ পাওঁতে দেৰি হৈ গ'ল চ' ইমানেই আছিলে কালিৰ ভিডিঅ' যদি ভিডিঅ' চাই ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব বাই বাই আকৌ লগ পাইছোঁ নেক্সট এটা লগত